দেউতা 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 কি হল কও মানে দেউতা মোক মানে কি হল নকয় কিয়া কও মোক 100 টকা পইচা লাগিছিল কি কৰা ইমান পইচা মানে মই হোটেলত খাব যাব লাগিছিল লগৰ লগত ঘৰত খাই দিয়া নাই হোটেলত যে খাব যাব লাগে এনাই পইচা কেইটা খৰচ কৰি থাকা শুই আছা ঘৰত এনে গোটাই দালি ভাতকেইটা শুই থাকা সদায় লগৰ ছোৱালীৰ লগত খাব যাব খুজিছিলোঁ তাৰ কাৰণে 100 টকা দিবা নোৱাৰা নেকি দে হ'ব দে ইমান ডাঙৰ কথা শুনাব নালাগে বিছনাৰ তলত আছে যা 20 টকা তাৰ পৰা 10 টকা লৈ যাবি 5 টকা চিংৰা খাবি আৰু 5 টকাটো ঘূৰাই নিবি আনি সেই বিছনাৰ তলতে থৈ দিবি নালগে যা তোৰ 10 টকা মোক নাখাও যা চিংৰা পাপা कहते हैं बड़ा नाम करेगा দেউতা মই এইবাৰ এক্সামত মাত্ৰ 50% পালো তাতে কি হল সেইটো কাৰণে তুমি দুখ কৰিছ নেকি দুখ কৰিব নালাগে মোৰতো তোমাৰ বয়সত মাত্ৰ 30% আছিল মই নম্বৰ কমকে পাই এতিয়া তুমি মোক বেয়া বনাই দেউতা কিয় বেয়া পাম তোমাৰ যে ৰিজাল্ট দিছি তা ভাল দিন আজি ফূৰ্তিহে কৰিব লাগে দুখ কৰাৰ সময় নাই নহয় আৰু এইবাৰ অলপ কম পাৰ্চেণ্টেজ পাইছ নেক্সট বাৰ ভাল পাৰ্চেণ্টেজ পাবা সদায় মানুহ একে নহয় এইবাৰ ভালকে পঢ়িবা তুমি ইমান দুখ কৰি নাথাকিবা খাবা যাবা নেকি ক'ৰবাত ৰেষ্টুৰেণ্টত যাবা খাবা ব'লা নম্বৰৰ ভকাটো আনছি নহয় জিয়েৰে ৰেষ্টুৰেণ্টত খোৱাবা না ইনকে থাকলি এইবাৰ 50% পাইছি আবা 30% পাব লাই দি জিয়েৰে মূৰৰ ওপৰত তুলিছ আৰু যে নাই মূৰৰ ওপৰত দি তোমাৰ ঠেং ঘূৰাই দিব সিদিনাখনে গম পাবা পাপা कहते हैं बड़ा नाम करेगा দেউতা মই মানে স্কুলৰ পৰা কি মানে কৰি আছ কি স্কুলৰ পৰা নহয় দেউতা মই মানে স্কুলৰ পৰা পিকনিক এটাত যাব খুজিছিলোঁ যাব পাৰিম না কিয় যাবা লাগে কাৰ লগত যাবি কোনি যাব কেতিয়া আহি পাবি সেইগিলাখান তোক কিয় সুধি আছো তোকতো মই যাবাই নেদাও এইগিলাখান পইচা খৰচ কৰাৰ বাহানা কৰি আছা তই যাবা দে দেউতা যাবা দে হা যাওঁ দে কোনো নহয় কেৱল উৰাং মন পাখা দুখান লগে লওঁ আৰু উৰি থাক আকৌ ঘূৰবা যাবা নালগে যা ঘুমাই থাকগে